নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে খবৰ ভালনে? মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি যাম পেণ্ট চিলাব ৰাতিকে পূজা চাব লাগিব, পূজা আছে। তো পূজা চাবৰ কাৰণে পেণ্ট চিলাব যাম। পেণ্টটো আনিলোঁ, অনাৰ পিছত কি হ'ল, অলপ দীঘল হৈ গ'ল মানে। দীঘল হৈ যোৱাৰ পিছত তো পেণ্টটো চিলাই পেলানি ৰাতিকে পূজা চাবলৈ যাব লাগিব। তো লেটছ গ' বলক আপোনালোকো। নমস্কাৰ বন্ধুসকল, মই এইফালে আহি থাকোঁতে তো মোৰ প্ৰিয় ইউটিউবাৰ এজন লগ পালোঁ। তো আমাৰ ঘাটৰে ওচৰৰে দেৱাশিষ, সকলোৱে চিনি পায়। জনপ্ৰিয় ইউটিউবাৰ চাইকেল লৈ ৰাইড কৰি আহিছে। এইটো কি শদিয়াৰ পৰা চাইকেল লৈ ৰেলী কৰি আহিছে। লগত আৰু 2-3জন বন্ধু আছিলে। তো এখেতকতো চবেই চিনি পায়ে আৰু মইনো কি চিনাকি দিম। ধুনীয়া ভিডিঅ' বনাই। তো অকণ মোকো ছাপোৰ্ট কৰিব আৰু। হয় দাদা, চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইব কৰিলে নবয় কাষত ঘণ্টাটো বজাই দিবলৈ একদম নাপাৰিব। লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'বিলাক। আৰু মোৰ চেনেল আছে, যোনে চেনেল চাব, দেৱাশিষ ভিডিঅ' বুলি আছে মোৰ চেনেলটো, মই ডিছক্ৰিপশ্যনত দি দিম। হয়। তো মোৰ ভাইটিক যেনেকৈ ছাপোৰ্ট কৰিছা মোক অকণ ছাপোৰ্ট কৰিব বুলি মই আশা কৰিলোঁ। হয় নিশ্চয়, ধন্যবাদ, থেংক ইউ। বাই বাই, আজি আহিছোঁ। বাই বাই। জয় অসম, জয় আই অসম, নেক্সট লেভেল। তো অতি সোনকালে ভাইটিৰ লগত ৰাইডত মৰি যাম। হয় নিশ্চয়। তো হাই ফ্ৰেণ্ডছ, তো আমি এতিয়া গৈ আছোঁ বিশ্বনাথ চাৰিআলি পূজা চাব। তো ৰাতি সকলো দেখাম বিশ্বনাথ চাৰিআলি পূজা কেনেকুৱা হয়। তো বলক আপোনালোকে মোৰ লগত চাব। তো লেটছ গ'। সকল আমি আহি বিশ্বনাথ চাৰিআলি পাই গ'লোঁ। তো বলকচোন আগবাঢ়ি যাওঁ, গৈ থাকোঁ বলক পূজা চাব। তো বলক লগ পাই আছোঁ পূজা মণ্ডপত গৈ। বন্ধুসকল, আমি বিশ্বনাথ চাৰিআলিৰ ডেইলি বজাৰ পূজা মণ্ডপ পাই গ'লোঁ। আহকচোন আমি সকলোৱে মিলিজুলি পূজাখন চাওঁ। আপোনালোকেও চাওক, লগতে ময়ো চাওঁ। सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु मा कश्चित्। দৃশ্য চাওক কেনেকুৱা আছে। তো বহুত যাম। তো বলক আগবাঢ়ি যাওঁ আগলৈ সকলোকে। তো বলক যাই থাকোঁ। তো কেমেৰা কোৱালিটি ভাল নাহিব পাৰে, তো আপোনালোকে এখন মেনশ্যন কৰি ল'ব আৰু। তো অতি সোনকালে মোবাইল এটা কিনিম ভাল। তো বলক, তো যেতিয়া মোৰ চেনেলটো 1K হ'ব, মনিটাইজেশ্যন হ'ব, তো GoPro এটা ল'ম। তো কালী পূজাত ভাল মোবাইল এটা লৈ পেলাই ভিডিঅ' বনাব লাগিব। মই এতিয়া নৰ্মেল মোবাইলটো বনাই আছোঁ, প্ৰায় 13-14 হাজাৰ টকা বেছি দাম নহয়। তো বলক যাই থাকোঁ আগত। মানুহ চাওক না। এইফালে আমবাৰী পাই গ'লো আমি। ভিতৰত সোমাই যাওঁ। মানুহ চাওক না, মানুহ চাওক। পূজা মণ্ডপ আমবাৰী। চলো তো এইফালে মা দুৰ্গা। তো পেন্ডেলো যাক পুৰা 360 ডিগ্ৰী আছে। তো ফ্ৰেণ্ডছ, আমি এতিয়া আছোঁ আমবাৰী পূজা মণ্ডপত। তো বলক যাই থাকোঁ। তো ফ্রেন্ডস, এখানে নিশ্চয়
বিশাল মাৰ্কেটৰ সন্মুখতে হৈ আছে পূজা চাওক অকণ আপোনালোকে পূজাত পূজাই আৰু চাব পাব চাই আহি বিশাল মাৰ্কেট পাই গ'লো তো 3 কিলোমিটাৰ আগবাঢ়ি আহিলোঁ তো কেতিয়া আগবাঢ়ি আহি পাই গ'লো তো গমেই নাপালোঁ পূজা চাইছে ভিডিঅ' বনাই তো এইফালে বিশাল মাৰ্কেট তো মানে পূজা চাইছে লগৰবিলাকৰ লগত কেতিয়া আহি পাই গ'লোঁ গমেই নাপালোঁ চ' ইয়াকে কয় এণ্টাৰটেইনমেণ্ট লওক আপোনালোকে জীৱনত সদায় এণ্টাৰটেইনমেণ্ট সুখী থাকক কেতিয়াও টেনশ্যন লৈ থাকিব নালাগে লাইফ ইজ এনজয় দেখিলোঁ দোকান এখনত তোৰ চৰাই চাওকচোন কিমান ধুনীয়া এইফালে চৰাই চাওক চৰাই এইফালে শহাপহু কাষ্টমাৰ ভিৰি আছে দোকানত কিমান ধুনীয়া চাওকচোন চৰাইবিলাক ভিতৰত সোমাই গৈ ভাল দেখাব চেষ্টা কৰোঁ আপোনালোকক পাইছে মাছ এইটো কচ মাছ এইটো কি মাছ এইটো চাওক কি চৰাই তো কওক চাব নালাগে কি চৰাইটো এইটো গ'ল এইটো চাওকচোন মই চুই দিছোঁ চাওক পাখি মাৰিছোঁ চাওক কেনেকৈ সেইফালে চুই দিলোঁ হা এইফালে এটা তো বন্ধুসকল আগৰ ভিতৰত দেখিছিলে দেৱাশিষ তো এইফালে দেৱাশিষক ৰাতি লগ পাই গ'লে এইফালে মোৰ ফ্ৰেণ্ড তো সকলোৱে একেলগে মিলি পূজা চাওঁ ব'লক পূজা চালোঁ মেলো তো এতিয়া ঘৰলৈ যাওঁ ব'লক আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ তো ভিডিঅ'টো চাই যদি আপোনালোকে জীৱনত অকণমান হ'লেও আনন্দ উপভোগ কৰে এটা ভিডিঅ'টো লাইক কৰি দিয়ক আৰু যিসকল মোৰ চেনেল নতুনকৈ অহা আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি তেতিয়া সকলোকে মোৰ ভিডিঅ'বোৰ পাই যাই থাকিব তো অন্য এটা নতুন ভিডিঅ' লগ পাব আজিলৈ আহিলোঁ বাই বাই টাটা হেপী দুৰ্গা পূজা লভ ইউ